পিচ খাই চাওঁ বিৰাটেই টেষ্টি ফ্ৰেণ্ড বহুত ডিলিচিয়াছ হৈছে হেল্ল' ফ্ৰেণ্ড কি খবৰ ৱেলকাম বেক টু মাই চেনেল আজি মই আপোনালোকৰ ওচৰত গোলাপ জামুন এটা ৰেচিপি লৈ আহিছোঁ একেবাৰে ইজি কিন্তু সবতকৈ টেষ্টি গোলাপ জামুন এনেকৈ যদি পেকেট আনি পেলাই বনাই মানে ইয়াতকৈ বেষ্ট একো হ'বই নোৱাৰে এয়া মধুসূদনৰ হয় ইয়াৰ আগতে মই বহুতবাৰ বনাইছোঁ কিন্তু শ্বেয়াৰ কৰা নাই ভাবিলে এবাৰ শ্বেয়াৰ কৰোঁ কিন্তু মই এইটো কোম্পানীৰ বনোৱা নাই দেই এই পেকেটটো মই ফাৰ্ষ্ট টাইম বনাম আৰু ৰ'ব পিকচাৰটো ইমান ক্লিয়াৰ অহা নাই চাগে আৰু এই বেক সাইডে জানেনে এই বেক সাইডে স্টেপ 1 2 3 যে আছে এইখিনিত আপোনালোকে মানে ধুনীয়াকৈ যদি পঢ়ে একেবাৰে ইজি হয় কেনেকৈ বনাব লাগে সব গম পাব তো বলক এইটো আনবক্সিং কৰোঁ আৰু প্ৰাইচটো কৈ দিওঁ প্ৰাইচটো আছে ফ্ৰেণ্ড 200 হয় 200 ৰুপিজৰ প্ৰাইচ হয় এইটো ধৰিব পাৰিছেনে 200 টকা হয় এয়া তো মই আপোনালোকৰ ওচৰতে খুলোঁ আৰু বনাওঁ আজি খ্ৰীষ্টমাছৰ কাৰণে বনাম এইটো চব এইটো উল্টাকৈ ওলাইছে বাৰু মই খুলিছিলোঁ এবাৰ এইটো চাওক এয়া মাত্ৰ 3টা ষ্টেপতে গোলাপ জামুন বনে চাব কেনেকৈ বনাম বহুত ইজি আৰু সবতকৈ টেষ্টি হ'ব তাত লিখা আছে তো বলক এইখিনি মই এতিয়া ৰেডি কৰোঁ কেনেকৈ বনাওঁ চাই থাকক আৰু চাওক এয়া গোলাপ জামুন বনাবৰ কাৰণে মই লৈছোঁ এয়া আমুল তাজা আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে বা পানী হ'লেও হয় কিন্তু যদি বেছি যদি টেষ্ট লাগে তেতিয়াহ'লে গাখীৰটো ব্যৱহাৰ কৰিব আৰু মই নকলোঁ ইয়াৰ কোৱান্টিটি হয় আধা কেজি দি 500 গ্ৰামৰ পেকেট হয় এইটোৰ কাৰণে আমাক গাখীৰ বা পানী ধৰক 1 পোৱা নহ'লে 300 গ্ৰামমান লাগি যাব যিকোনো ইউজ কৰিব পাৰে গাখীৰ বা পানী তো বলক ষ্টাৰ্ট কৰোঁ আৰু এইটো মোৰ 1 পোৱা সাইজৰ গ্লাছ হয় সাধাৰণতে ষ্টিলৰ গ্লাছবোৰ 1 পোৱা সাইজৰে থাকে ইয়াতে মই এনেকৈ বাকি লৈছোঁ গাখীৰ ইমানখিনিয়ে লৈছোঁ দৰকাৰ হ'লে আকৌ ল'ম মই এইখিনি ৰেডি কৰি লৈছোঁ আৰু ইয়াৰ পেকেটটো প্ৰথমতে অকমান গোটা গোটা যে হৈ আছে এনেকৈ হাতেৰে মিহি কৰি ল'ম একচুয়ালি অকমান যদি কিবা সসপেন চৰিয়া টাইপ হয় বেছি ভাল হ'ব কিন্তু যেহেতু বাকিয়ে ৰলো এতিয়া এনেকৈ বনাই দিওঁ কোনো কথা নাই কমাই কমাই একেবাৰে গোটেইখিনি দি নিদিব দে আপোনালোকেও আৰু একেবাৰে মানে লাহে লাহে কৰিব যেনেকৈ আমি একদম আটা একে জোৰ জোৰকৈ কৰি দিওঁ ন তেনেকুৱা নহয় হালকাকৈ কৰিব হালকাকৈ কৰিলে মানে ডোটো সফট হ'ব মই গোটেইখিনি সানি লওঁ তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ এনেকৈ সানি ল'ব ধৰক যেনেকৈ আটা সানো একেবাৰে হালকা হাতেৰে আৰু এয়া চাওক ফ্ৰেণ্ডছ মই এনেকৈ দুটাকৈ ডো বনাই লৈছোঁ কাৰণ মানে কোৱান্টিটি বেছি আছে ন আধা কেজি হয় প্লেটটো সৰু একেলগে কৰিবলৈ দিগদাৰ হয় কিবা এটা লাগি আছে ৰ'ব প্লেটৰ পৰা কিবা লাগিলে এনেকৈ মই দুটা ডো বনাই ল'লোঁ এয়া আৰু অকণমান অকণমান দেখিছেনে বস্তুটো মানে ডাইৰেক্ট হেৰি হৈ নাযায় এইটো অলপ ডিফিকাল্ট আছে মেইনলি ডোটোৱে হয় যদি ডোটো যদি ধুনীয়াকৈ বনাব পাৰে গোলাপ জামুনটো বিৰাটেই টেষ্টি হয় তো ঠিক আছে ফ্ৰেণ্ড একো নাই এনেকৈ হ'লেও চলি যাব কোনো কথা নাই এনেকৈ অকণমান থাকে ইয়াত আৰু এতিয়া মই এইখিনি অকণমান সময় কাৰণে ঢাকি ৰাখিম মানে যেতিয়ালৈকে মানে মই তেতিয়ালৈকে চাটনিটো ৰেডি কৰিম আৰু প্লেটছিলে যোগাৰ কৰিম এনেই নাঢাকিলেও হয় ধৰক বাট মই অকণমান টাইমৰ কাৰণে ঢাকি ৰাখিম 10 মিনিটমানৰ কাৰণে এয়া চাওক ফ্ৰেণ্ডছ 10 মিনিট হোৱাই নাই দেই 10 মিনিটটো হোৱা নাই চাওক ডোখিনি এনেকুৱা
দেখিলে নহয় এতিয়া এইটো মই এনেকৈ ঢাকি ৰাখোঁ এটা মই এনেই বনাই চাইছিলোঁ এই ডোটো মই এনেকৈ ৰাখোঁ প্ৰথমতে এই ডোটোৰে বল বনাওঁ আৰু মই অকমান এয়া ঘিউ লৈ লৈছোঁ আপোনালোকে ৰিফাইনো ল'ব পাৰে বা যিকোনো এনে হাতত অকমান ঘঁহি পেলাই যাতে বলটো শেপ বনে সেইটো কাৰণে ৰিফাইনো ল'ব পাৰে কোনো কথা নাই আৰু এতিয়া মই এবাৰ এনেকৈ সানি লওঁ অলপ দীঘলীয়াকৈ যেনেকৈ যে ৰুটি যে সানো থৈ দিম অকমান গাখীৰ লৈছোঁ যাতে অকণ আঠা আঠা হয় এয়া এটা ছুৰী এখনেৰে এনেকৈ কাটি ল'ব বলটো বেছি ডাঙৰ নহয় সৰু হ'লেই হ'ব এনে ফুলি যাব চাচনিত দিলে ডাঙৰ হৈ যায় ধৰক আৰু ইয়াত টোটেল 100টা গোলাপ জামুন হয় বুলি কৈছে মই চাওঁ কেইটা হয় এইখনতো 100টা বুলি আছে কেইটা হয় মই বনালেহে গম পাম মই সৰু সৰুকৈ কাটি গৈছোঁ দেখিছে ন আপোনালোকে এনেকৈ কাটি যাম তেতিয়া মানে অলপ সেম হৈ যায় ধৰক কিছুমান ইফাল সিফাল হ'ব পাৰে আৰু মই কোনো প্ৰফেশ্যনেল নহয় দেই মই যি জানো তাকে আপোনালোকক দেখুৱাই আছোঁহে এয়া দেখিছে নাই ফ্ৰেণ্ডছ এয়া অকণ ঘিউ লৈছোঁ হাতত এনেকৈ ঘিউ ঘঁহি ল'ব এনেকৈ ধুনীয়াকৈ এটা বল বনাব এয়া চাওক এটা বল বনি গ'ল এতিয়া এনেকৈ এইটো অকণমান বনাম আৰু এয়া অকণমান গাখীৰ আছে দিছেনে ইয়াত অকণমান এনেকৈ লাইটকৈ ডিপ কৰি লৈছোঁ আগত যাতে ক্ৰেক নাহে এয়া চাওক ফ্ৰেণ্ডছ এনেকৈ মই বনাই লওঁ গোটেইখিনি এইখিনি অকণমান ডাঙৰেই হৈছে একচুৱেলি ইয়াতকৈ অকণ সৰু কৰিব লাগিছিলে বাৰু ঠিক আছে মই গোটেইখিনি কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া চাওক ফ্ৰেণ্ডছ এয়া মই বনাই ল'লোঁ এনেকৈ বল তাৰপিছত ঘি যে লৈছিলোঁ ঘিটো জমি গ'ল বহুত টাইম লাগিলে কাৰণ মই অকলে কৰিছোঁ লগত কোনোবা থাকিলে লৈ ল'ব আৰু মোৰ টোটেল 89টা হৈছে দেই ইয়াত 100টা কৈছিলে মোৰ 89টা হৈছে মানে 11টা কম হ'ল কাৰণ চাওক মই কিছুমান ডাঙৰ সৰুকৈ বনাইছোঁ একেবাৰে জোখখিনি সমান নহয় কিছুমান ডাঙৰ সৰু এনেকৈ হৈছে এইটোৰ কাৰণে বাট একো নাই ঠিক আছে এতিয়া মই ফ্ৰাই কৰিম আৰু ফ্ৰাই কৰাৰ আগতে চাচনিটো ৰেডি কৰোঁ আৰু চাওক পানী মই কি লৈছোঁ চাচনিৰ কাৰণে ইয়াত 1.5 লিটাৰতকৈ অকণমান বেছি পানী আছে মানে লিখা থাকে কিমান লাগে পানী এয়া আপোনালোকে চাব পাৰে ইয়াত লিখা আছে চাওক 1700 মিলিলিটাৰ পানী লিখা আছে আৰু 150 গ্ৰাম চেনি মই সেই জোখমতে পানী ঢালিছোঁ পানীটো মই 1.5 লিটাৰতকৈ অকণ বেছি ঢালিছোঁ আৰু এতিয়া ইয়াত মই চেনি ঢালি দিম 1.5 কেজি আৰু এয়া চাওক চাচনিৰ কাৰণে মই চেনি ঢালি দিলোঁ এয়া চাওক চেনি মই পুৰা 1.5 কেজি দিয়া নাই দেই মানে মই একে অভাৰ মিঠাটো ভাল নেপাওঁ আপোনালোকে নিজৰ জোখমতে ঢালিব ইয়াততো 1.5 কেজি বুলি লিখা আছে মানে মই ধৰক 150 গ্ৰাম মানহে কম দিছোঁ চেনি 1.5 কেজিতকৈ আৰু কেইটামান চাওক মই ইলাইচি দি দিছোঁ ইলাইচিটো দিলে খুব ধুনীয়া এটা গোন্ধ আহে ভাল লাগে অপশ্যনেল হয় নিদিলেও হয় বাট মই দি দিছোঁ মই ভাল পাওঁ আৰু এতিয়া এই চাচনিটো হওক তাৰপিছত মই এই চাচনিত সব ঢালিম মানে চাচনি মানে সুগাৰ চিৰাপ এয়া চাওক মই যে বনাইছিলোঁ চাচনিৰ কালাৰটো চেঞ্জ হৈ গৈছে অকণমান ৰঙচুৱা হৈ গৈছে আৰু এই চাচনিটো প্ৰথমতে যেতিয়া পুৰা উতলি যাব 1 মিনিটমান পুৰা উতলিবলৈ দিব তাৰপিছত একেবাৰে ফ্লেমটো ল' কৰি পেলাই 5 মিনিটমান ৰাখি দিব চাচনি ৰেডি হ'ব আৰু আঠা আঠা হৈ গৈছে মানে চাচনি বনাবলৈতো সবে জানেই তথাপি কৈছোঁ আৰু এতিয়া মই এই চাচনিখিনি দুভাগ কৰিম যিহেতু গোলাপ জামুন অলপ বেছি আছে আৰু এইখিনি যদি মই ঢালি দিওঁ গোটেই পৰি যাব এইটোৰ কাৰণে মই দুভাগ কৰি পেলাই বেলেগ বেলেগকৈ গোলাপ জামুনখিনি ডিপ কৰিম আৰু এয়া হয় ৰিফাইন মই কেৰাহী এখনতে লৈ লৈছোঁ আৰু এইখিনি একেবাৰে মানে মই অলৰেডি গৰম কৰি ৰখা ৰিফাইন হয় এটা ঠাণ্ডা হৈ গৈছে বহুত
এটা একেবাৰে এইটো মিডিয়ামৰ পৰা একেবাৰে লো ফ্লেমত বনাব লাগে প্ৰথমতে মই অকমান ইটো এনে দি চাওঁ ইয়া এইটো মানে প্ৰথমতে মই এনে দি চালো দেই আৰু এতিয়া মই এটা এটা কি দি যাম বল আৰু আসক মই এনেকা হালকা হালকা অকমান লৰাই দিছো লৰাব লাগিবই আৰু মাজে মাজে গেছৰ ফ্লেমটো মিডিয়ামো কৰি দিব আৰু চাও কথা এটা নটিস কৰিছে নে এইখিনি বল যেন বহুত সৰু আছিল কিন্তু মই জেনেকে ৰিফাইনত দিলো চাও কিমান ধুনিয়াকে ফুলি গৈছে ডাঙৰ ডাঙৰ হৈ গৈছে দেখিছে নে এতিয়াই বহুত ডাঙৰ হৈ গলে আৰু চাসনি দিলে তো আৰু ডাঙৰ হলে বাকি আছে আৰু সব फ्रेंड्स এয়া মোৰ ৰেডি হৈ গল মই একেবাৰে লো ফ্লেমতে বনাই আছো দেখিছে নে অকমান কলা কলা লাগিছে কিন্তু নহয় বাৰু এইখিনি মোৰ উলাবলে হৈ গল মই এইখিনি খালি কৰি লওঁ ইয়াসক কিমান ধুনিয়া ধুনিয়া গোলাপ জামুন বনিছে ইয়াসক फ्रेंड्स মই গুটেখিনি এনে খালি কৰি লম ইয়া মই এনেকৈ ৰাখি দিছো আৰু এতিয়া এই গুটেখিনি মই ফ্ৰাই কৰি লওঁ তাৰপিছত মই আপোনালোকক দেখুৱাই আছো ইয়াসক এই গোলাপ জামুন মই গৰম গৰম চাসনি তেনেকৈ ঢালি দিছো ইয়াসক গোলাপ জামুনখিনি মই এনেকা চাসনি ঢালি ৰাখিছো মই ঢালিছোৱে জাস্ট আৰু এতিয়া মই এইখিনি একেবাৰে কম হলে আধা ঘণ্টাৰ কাৰণে এনেকৈ চাসনিত থাকিব দিব লাগিব আৰু এই সাইডে মই বনাইও আছো কাৰণ আৰু কেইটামান আছে যেহেতু 89 টা মানে বহুতে হয় তো এইখিনি মই এনেকৈ ৰাখো ইয়াসক फ्रेंड्स এয়া মানে আধা ঘণ্টা হোৱা নাই তে এতিয়ালৈকে কিন্তু বহুত ফুলি গৈছে আৰু আধা ঘণ্টা মানে মই কমসে কম 45 মিনিট মানটো ৰাখিম যাতে পুৰা ফুলি যায় তাৰপিছত মই আপোনালোকক দেখুৱাম উলাই পেলাই কিমান সফট হৈছে ভিতৰটো কেনেকুৱা হৈছে আৰু সব কালাৰ পুৰা নেচুৰেল মই একো দিয়া নাই আপোনালোকক ওচৰতে বনাইছো আৰু মই অকমান টাইম পিছত দেখুৱাই আছো আপোনালোকক মানে কাটি পেলাই দেখুৱাম এক পিস কেনেকুৱা হৈছে ভিতৰত ইয়াসক মই খাবলে কেইটামান উলাই আনিছো গোলাপ জামুন আৰু এতিয়াই গুটেখিনি পুৰা ফুলি উঠা নাই কাৰণ মই 45 মিনিট মানো নাই ৰখা একেবাৰে কন্ট্ৰোল নহলে খাবলে আহিলৱে আৰু মই অকমান দেখুৱাম আপোনালোকক ভাঙি এটুকুৰা কেনেকুৱা হৈছে ভিতৰটো সৰি পৰি গৈছে তো আচ্ছা ঠিকে আছে মই ইয়াতে দেখুৱাম আপোনালোকক ইয়াসক फ्रेंड মই হাতে দেখুৱাইছো সো কিমান ধুনিয়াকে ভিতৰটো পুৰা হিজি গৈছে দেখিছেনে খুব ধুনিয়া লাগে খাই চাব বহুত ধুনিয়া হৈছে আৰু মই তো এতিয়ালৈকে টেষ্ট কৰা নাই কিন্তু মই গম পাইছো ভালে হৈছে বুলি এ পিস খাই চাও বিৰাটে টেস্টি फ्रेंड বহুত ডিলিশিয়াস হৈছে এনেকৈ পেকেটৰ গোলাপ জামুন আনি পেলাই বনাব বহুত ধুনিয়া লাগে খাই পেলাই একেবাৰে পিওর গোলাপ জামুন হয় জি জি লাগে গোলাপ জামুনত সব মিক্স থাকে ঠিক আছে फ्रेंड গোলাপ জামুনৰ ৰেচিপি শেয়াৰ কৰিলো যদি ভাল পাইছে লাইক কমেন্ট কৰি দিব ওকে লগ পাম নেক্সট ভিডিঅ টিল দেন বাই বাই